হেল্ল' বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মোবাইলত যদি কাইনমাষ্টাৰ অন নহয় তেনেহ'লে কিদৰে ছল্ভ কৰিব চাওঁ। আপুনি যদি কাইনমাষ্টাৰ অন কৰোঁতে এনেধৰণে দেখা পায় তেনেহ'লে আপুনি কি কৰিব চাওক। কাইনমাষ্টাৰ ক্লিক কৰি ধৰি ৰাখিব, তাৰপিছত এপ ইনফ'ত গৈ তাত ফুল স্ক্ৰীন মোড আছে, তাত যদি অন থাকে অফ কৰিব, আৰু যদি অফ থাকে তেনেহ'লে অন কৰিব। তাৰপিছত আপুনি বেক মাৰি আকৌ কাইনমাষ্টাৰ অ'পেন কৰিব। তাৰপিছত আপুনি দেখিব পাইছে কাইনমাষ্টাৰ অ'পেন হ'ল। এনেধৰণে আপুনি 1 মিনিটতে আপোনাৰ কাইনমাষ্টাৰ অ'পেন কৰিব পাৰে। আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয়